আমি গঠলা বিল মাৰিব গৈ আছোঁ পাৰ্টি গৈছে মই আহিছোঁ লগত ৰাইজক চাবলৈ চাৰিওফালে একদম পূৰা মাথাৰ ওপৰততো মানুহ আছে আমি এতিয়া যথেষ্টখিনি খোজকাঢ়ি আহিছোঁ আমি আহিছোঁ এইফালৰ পৰা চাইকেল লৈ একদম খোজকাঢ়ি এনেকৈ আহি এতিয়া আমি ভিতৰে গৈ আছোঁ তো সকলোলৈ স্বাগতম জনালোঁ মোৰ নতুন ব্লগলৈ চ' এতিয়া আমি খোজকাঢ়ি আজি দেখা যাওক কোনে কিমান পানীৰ মাছ ধৰিব পাৰে চ' মই এনেই আহিছোঁ লগত মনোৰঞ্জন কৰিবলৈ তেওঁলোকৰ লগত পূৰা পল খালৈ লৈ ৰাইজটো বহুত আছে বোকাই পানীয়ে যাব লাগিব জপি আছোঁ বোকাৰ পৰা মাথাইত বহুত মানুহ আছে মাথাইত মানুহ পূৰা গৈ আছে মানে অলপ দূৰ আছেতো চ' ৰাইজে খোজকাঢ়ি গৈ আছে আমি খেলেগু এটা পাইছোঁ এইটো খেলেগু এইডোখৰত থৈ দিছোঁ আহি আমি তাক লৈ যাম আৰু আমি খাম এইটো হ'ল নেচাৰ বস্তু যিটো নেচাৰ পৰা হয় মানুহে বহুত খাবলৈ মানে মানুহক বহুত এটা এনাৰ্জি প্ৰটিন থাকে চ' এতিয়া সময়টো বোকা খুচকা সেয়া ৰাইজে এয়া বোকা তামাম বোকা মই চাপচুটি মানুহ মোক এনেই গোট খাইহে যামগৈ সোমাই গৈছে আৰু এইটো মাথাউৰি টপ মাথাউৰি ৰাইজে উঠিছে এতিয়া বহুত দ এৰিছে বোকা আৰু এইটো 12 ফুট ওখ 20 ফুট চৰি মাই মিষ্টেক খাৰা উঠিবলৈ বহুত দিগদাৰ এইফালে আছে আমাৰ হাৰিয়া আৰু এইফালে পলসা আছে আমাৰ ৰাইজ গৈ আছে মাছ মাৰিবলৈ সৌজন আহি আছে আৰু মই চেণ্ডেলটো পিন্ধি লৈছোঁ এতিয়া পলক গৈ থাকোঁ লাহে সোঁফালৰ পৰা আহিছোঁ এপাক ঘূৰি এনেকৈ এয়া আহি আছোঁ আৰু ইয়াত দেখিছে মানুহ আছে আগত গৈ আছে চব সকলো গৈ আছে মাছ ধৰিবলৈ আজি মাছ চাওঁ বহুত ডাঙৰ মাছ পাই গ'ল ন দে এটা দাঙি দেখা দে এইখিনিতে মাছ পালেই দেখা দে ভালকৈ বঢ়িয়া এইটো পলতে মাছ পাইছে তেওঁলোকে বহুত মাছ পাইছে ন ৰাইজ প্ৰিপেৰেশ্যন চলাইছে এতিয়া 10টা বাজিলে সময় হৈ গ'ল কাৰণে নামিছে এখন নহয় মুণ্ডা 10টা বাজিলে নামিব লাগে ব'লা ৰাইজ নামি গ'ল যাত্ৰা কৰিলে মাছৰ যাত্ৰা হয়তো 2 কেজি ৰাইজ নামিলে যাত্ৰা কৰি আছে আৰম্ভ এতিয়া পলমা মাছ মজা মাছ পাইছে এইটো ন কি মাছ এইটো দেখা দিয়ক বঢ়িয়া দেখিছে মাৰি গ'ল মাছ এটা আপুনি মাছ এটা পাই গ'ল দেখা দিয়ক মজা মাছ এইটো এটা আহি গ'ল গৌতম পাই গ'লানে গৌতম এইফালে দেখা দিয়া গৌতম বোৱা হাঁহি গৈছিলে নহয় সোমালত জালত দিল বাছ তো মাছ আমাৰ
মাছ এটা ধৰিলে ক'ত থবি ইয়াত হয় মাছ এটা পাই গ'ল সোমোৱাত আছে এইটো এটা মাছ আইতা আপুনি মাছ ধৰা নাই নামিব এতিয়া চাইডত মাৰা ৰঞ্জনদা চাইডত মাৰা ধৰিলানে নাই এই মজা এইটো পাই গ'লে পাই গ'ল এটা দেখা দিয়া এইটো মাছ জানো কৈ আছে মুণ্ডা সোমাই লোৱা বৰালি 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 পাই গ'লো বৰালি এই দাদা দেখা দিয়া আজি এই মজা এই পাই গ'ল দেই আমাৰ এইটো কি বৰালি ন বৰালি ন বৰালি 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 বঢ়িয়া বৰালি বৰালি এইটো এটা আহি গ'ল আহি গ'ল এইকেইটা কি সুন্দৰ সৰু সৰু মাছ ভাল লাগিব এইটো মাছ হে আকৌ ইয়াৰ বৰালি মাছটো বৰালি মাছ সকলোটো দেখা দিয়ক সকলোটো দেখা দিয়ক এই শ'ল এওঁ পাই গ'ল বহুত সময় মন ন শ'ল মাছ এতিয়াহে দেখিছোঁ মই অথনিৰ পৰা চ' শ'ল এটা এতিয়া দেখিলোঁ আমি ত' গাইছ মতা মাইকী সকলোৱে মাছ মাৰে একেলগে একদম পূৰা সুন্দৰভাৱে ডাঙৰ ডাঙৰ মাছ যে পাই আছে এতিয়া প্ৰথম যাত্ৰা মানুহজন আমাৰ এইজন হাঁহ এটা দি দিয়ক এজন তেওঁৱে প্ৰথম এখন বিলত যাত্ৰা কৰিছে ন এইটোৱে এতিয়া যাত্ৰা আকৌ মানে মই কথাষাৰ ক'বহে পালোঁ মাছে ৰখি নাথাকিলে তেওঁৰ কাৰণে ৱেট আহিয়ে গ'লা ন মোৰ কথা মাছে শুনিছে বোলে তেওঁ কৈছে বৰালি একদম মাছ ওলমাই থৈছে পূৰা চাম এইটো এটা আৰু চাওঁ এইটো তোমাৰ দেখা দিয়া এনেকৈ দাঙি দিয়া এয়া মাছ আৰু আৰু আছেনে তাত আছে তাত বহুত সৰু সৰু মাছো আছে মাছ আপোনাৰ চাওঁ ডাঙৰ বৰালি বৰালি মাছ ইয়াতো আছে মাছ আৰু এইফালে আছে সৰু সৰু বৰালি ডাঙৰ ডাঙৰ বৰালি 11:35 বৰালি ডাঙৰ ডাঙৰ পূৰা আৰু আছেনে তোমাৰ তুমি বেলেগত থৈছা হে বুধিয়ক অঁ আৰু ইয়াত আছে এয়া পূৰা মাছ আৰু এইটো চাওঁ এইটো ইয়াত মাছ আছে চ' এতিয়া সকলোৱে মানে সামৰিছে লাহে লাহে সকলো যাবলৈ ওলাইছে চ' আপোনালোকক মাছ দেখাম এতিয়া গৈ গৈ ক'ত কেনেকুৱা মাছ আছে কিমান মাছ ধৰি আছে মানে দেখিছে মাইকী মানে জাকৈ মাৰি আছে আৰু ইয়াত শিঙি বহুত এইটো মাছ ধৰাৰ টেকনিক দাঙিবলৈ সোমাই দিয়া পালে কেইটামান মাছ দেখা দিয়া আছে একদম সোৱাদ লগা মাছ এইটো হেৰি মাছো মাছ ঢেকীয়া ডাঙৰ নেকি ঢেকীয়া মাছ এওঁ আছে মাছ চাওঁ দেখা দে একদম কি সৰু সৰু মাছ ধৰি লৈ আছে মাছ দেখা দেখাই গৈ আছোঁ আপোনালোকক মজা মজা মাছ আছে ন
আৰু যেনে পাতবিডাল খাবলৈ নেহিব একদম। সৰু মাছ আছে, ডাঙৰ মাছ আছে নাই? সৰু মাছ আছে দিয়া, যথেষ্ট ন? ঠিকে আছে। যথেষ্ট পোৱালি নিচে আজি হৈ গ'ল আৰু বোলে মাছ পাই আনন্দিত খুব। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আমাৰকেইটা আমি দেখাম বাৰু ৰাস্তাত গৈ। এতিয়া আমি বতৰটো চাওক, চাৰিওফালে একদম কোলা কোলা হৈ গৈছে। এতিয়া সুন্দৰ বতাহ দিছে, মানে আমি এটা ফিল্ডটো লৈ আছোঁ, সাগৰ কিনাৰ ফিল্ড, কিন্তু আমি আছোঁ নদী কিনাৰত। সাগৰ কিনাৰ ফিল্ড লৈ আছোঁ আৰু ইয়াত দেখিছে ঘাঁহ বন কি সুন্দৰ। এয়া সুন্দৰ, এয়া আমাৰ ৰঞ্জন দা পাইছে নাই? দাঙি দিয়ক, ফটোকপি মাৰি দিয়ক। বঢ়িয়া। আৰু আছেনে? দেখিয়া দুখন হাতে লৈ ফটোকপি। তো ৰঞ্জন দা এয়া মাছ পাইছে। এইটো ভীমৰ। তো এতিয়া আমি ঘৰলৈ যাওঁ সকলো। ব'লক আমি লগ পাম আকৌ। আমাৰ বতাহ দিছে, বতাহো বহুত দিছে। এতিয়া ঘৰলৈ গৈ আছোঁ, আহি থাকক। কি সুন্দৰ বতাহ, এতিয়া বৰষুণ দিব এতিয়া, হয় নহয়? বতাহ বহুত ধুনীয়া বতাহ দিছে। এয়া এতিয়া সমাপ্ত। তো গাইছে আমাৰ মাছ পুৰা বৰালি এটা ডাঙৰ আৰু এটা ৰৌ, ঢেকীয়া ন? ঢেকীয়া, চৰি। তো গাইজ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে সামৰণি মাৰিলোঁ। বাই বাই, টাটা। অঁ।